হয় নমস্কাৰ, মোৰ নাম নুৰ আমিন মণ্ডল হয়। মই আমাৰ এই ভটগাঁও আঞ্চলিক বজাৰ কমিটিৰ ছেক্ৰেটাৰী হওঁ। আজি আপোনালোকে বহুত দিনৰ পৰা আমি যিটো সমস্যাৰ সন্মুখীন হৈ আছিলোঁ, ইয়াতে ইমান বৃহৎ এটা মানে সমস্যা হৈ আছিল। তো চিফ ছাৰে নিজে আমাৰ এই সমস্যাটো আজি চিফ ছাৰৰ কাৰণে এই সমস্যাটো আমাৰ দূৰ হৈছে। আৰু লগতে আমাৰ আয়ুব আলী ডাঙৰীয়া তেওঁৰ নেতৃত্বত আমাৰ এই সমস্যাখিনি দূৰ হৈছে। যিটো সমস্যা আছিল যে বাচ্চা কাচ্চা স্কুলৰ কাৰণে বা মানুহ যাতায়াতৰ কাৰণে যিটো মেজৰ প্ৰব্লেম আছিল, আজি চিফ ছাৰৰ কাৰণে এইটো সমস্যা দূৰ হৈছে। তো চিফ ছাৰক আমি আমাৰ বজাৰ কমিটিৰ পৰা বাৰ বাৰ থেংক ইউ কৰিছোঁ। লগতে ABMCকো আমি থেংক ইউ কৰিছোঁ। তেওঁতো ধৰ্ণা কাৰ্যসূচী কৰাৰ কাৰণে আজি আমাৰ এইটো কাম হৈছে। আপোনালোকে চবেই চাই আছে ইয়াৰ আগত কেনেকুৱা আছিল আৰু এতিয়া কেনেকুৱা হৈছে। আপোনালোকে চবেই চাইছে। আৰু আমাৰ প্ৰেচিডেণ্ট আছে বজাৰ কমিটি, তেখেতে কিবা ক'ব কওক। আজি প্ৰথমতে মই ৰাজ্যৰ তৰফৰ পৰা আমাৰ BTR চিফ প্ৰমোদ বড়ো ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ নেতৃত্বত তেখেতে যি মানে ইনিচিয়েটিভ অতি মানে খৰতকীয়া কৰি আমাৰ যি এক বৃহৎ সমস্যা হৈ আছে ৰাজ্যত, ইয়াত বহুতো দুৰ্ঘটনা হৈছে। আৰু সন্মুখত কেইখনমান স্কুল আছে, ইয়াত আমাৰ ৰেডিঅ' চেণ্টাৰৰ পৰা আদি কৰি বহুতকেইটা অনুষ্ঠান প্ৰতিষ্ঠান আছে, য'ত আমাৰ মানে ল'ৰা ছোৱালীবিলাক অহাত মানে স্কুল এখনৰ সন্মুখতেই মানে ইমান এটা পানীৰ অৱস্থা আছিলে। আপোনালোকে হয়তো ভালকৈ জানে, আপোনালোকে নিউজ কৰিছিলে। তো এইখিনি সমস্যা দূৰ কৰাৰ কাৰণে মই আমাৰ BTR চিফ প্ৰমোদ বড়ো ডাঙৰীয়া ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰ লগতে এইখিনি ইনিচিয়েটিভ আমাৰ কেন্দ্ৰীয় UPPL দলৰ অফিচ ছেক্ৰেটাৰী আয়ুব আলী ডাঙৰীয়া তেখেতে মানে মুখ্য ভূমিকা গ্ৰহণ কৰিছিলে। তাৰ কাৰণে তেখেতকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিমান দিনৰ তো আজি এসপ্তাহমান আগত মানে চিফ ছাৰ আহি গৈছিল, বস্তুটো চাই গৈছিল। লগে লগে তেখেতে মানে এটা মানে অৰ্ডাৰ দিছিলে, আয়ুব আলীক মানে কৈছিলে যে এইখিনি বস্তু কেনেকৈ কৰা যায়, আপুনি অলপ মানে ইনিচিয়েটিভ লৈ এইখিনি কৰি দিয়ক। তো আমি দুদিন আগত এইখিনি কাম বজাৰ কমিটিৰ হেতুৱাই আমাৰ মানে চিফ ছাৰে মানে কামখিনি কৰোৱালে। পথটো নিৰ্মাণ কৰিছে, সমস্যাটো দূৰ হৈ গ'ল, কিন্তু ইয়াত দেখা যায় যে মানে ড্ৰেইনেৰো প্ৰয়োজন আছে। হয়, আগন্তুক দিনত মানে যিহেতু এইটো মানে এটা মানে হাইৱে হ'বলৈ গৈ আছে, সেইকাৰণে এতিয়া হয়তো মানে এইটো প্ৰজেক্ট অলপ লেট হ'ব। এতিয়া হয়তো মাটি অধিগ্ৰহণ অলপ মানে খৰালিত আৰম্ভ মানে হ'ব এইবাৰ। গতিকে ড্ৰেইনটো পিছৰ পৰ্যায়ত হ'ব। সেইকাৰণে এতিয়া মানে যাতে সমস্যাটো মানে তাৎক্ষণিক এটা সমস্যাৰ সমাধানৰ কাৰণে এইখিনি কৰা হৈছে। আজি যি আমাৰ ভটগাঁও বজাৰত মাজমজিয়াত যি আমাৰ যাতায়াতৰ কাৰণে যিটো PWD ৰাস্তাত পানীৰ অসুবিধা হৈ আছে, তাৰ কাৰণে বহুত ছাত্ৰ ছাত্ৰীয়ে হওক, আমাৰ লগতে আমাৰ মানুহখিনি যাতায়াতৰ ব্যৱস্থা বহুত প্ৰব্লেম হৈ আছিলে। গতিকে আমাৰ চিফ ছাৰ দুদিন আগত আহি চিফ ছাৰে নিজে চাই তাৎক্ষণিকভাৱে আমাৰ বজাৰ কমিটিৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীক মাতি আনি কামটো দুদিনৰ ভিতৰত কৰি দিবলৈ নিৰ্দেশ দিছিলে। তাৰপিছত চিফ ছাৰৰ জৰিয়তে আয়ুব হুছেইন মণ্ডল ডাঙৰীয়াই তেখেতে আহি চাই বজাৰ কমিটিৰ লগত কথা পাতি এইটো দুদিনৰ ভিতৰতে প্ৰব্লেমটো ছল্ভ কৰি দিছে। আৰু চিফ ছাৰে আশ্বাস দিছে অনাগত দিনত যিহেতু এইটো নেশ্যনেল হাইৱে হয় অলৰেডি হৈছে চেংচন, গতিকে তেখেতে কৈছে যাতে পিছলৈ তেখেতে ড্ৰেইনৰ ব্যৱস্থা তেখেতে চিফ ছাৰে নিজে কৰি দিব বুলি আশ্বাস দিছে। এইখিনি আছিলে, ধন্যবাদ।